প্ৰেমৰ বাবেই আত্মহত্যা এগৰাকী আৰক্ষী কনিষ্টেবলৰ। নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত এটা খুবেই দুখ লগা খবৰ দিব ওলাইছোঁ, কিয়নো মাত্ৰ ৩ মাহ পূৰ্বে চাকৰিত যোগদান কৰিছিল। তাৰ পাছত প্ৰেম, শেষত আত্মহত্যা হয়। জাগিৰোডৰ নেলি আৰক্ষীৰ চকীত কৰ্মৰত এজন আৰক্ষী কনিষ্টেবলৰ আত্মহত্যাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। শনিবাৰে পুৱা চিপ লৈ থকাৰ অৱস্থাত উদ্ধাৰ হয় প্ৰায় ২৩ বছৰীয়া সনি নাথ নামৰ কনিষ্টেবলজনৰ মৃতদেহটো। কনিষ্টেবল সনি নাথৰ ঘৰ হাইলাকান্দিত বুলি জানিব পৰা গৈছে। মাত্ৰ ৩ মাহ পূৰ্বে চাকৰিত যোগদান কৰিছিল সনি নাথে। জানিব পৰা মতে কনিষ্টেবল সনি নাথে এক প্ৰেমজনিত কাৰণত এইদৰে আত্মহননৰ পথ বাছি ল'লে বুলি সন্দেহ কৰা হৈছে। হাইলাকান্দিৰে এগৰাকী যুৱতীৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল কনিষ্টেবল সনি নাথৰ। সনি নাথক বিচাৰি বিগত কেইবাদিনো ধৰি বাহৰ পাতিছিল জাগিৰোডত। নিশা ফোনত প্ৰেমিকৰ সৈতে বাক বিতণ্ডা হোৱাৰো সন্দেহ কৰিছে আৰক্ষীয়ে। আৰক্ষী কনিষ্টেবলগৰাকীৰ এনে মৃত্যুত নেলি আৰক্ষীৰ চকীত শোকৰ ছাপ পৰিছে আৰু শেষত মৃতকৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।